অতীততে বি পি এফক ভাল পাই পেলাই কোনো ভোট দিয়া নাই। বি পি এফক ডাষ্টবিন বুলি অতীততে বি পি এফক ভাল পাই পেলাই কোনো ভোট দিয়া নাই। বি পি এফক ডাষ্টবিন বুলি ভাগ্য পৰীক্ষাৰ কাৰণে লটাৰীহে কাটিব লাগিব। ৰাজনীতিকত নহ'ব। সিহঁতে ৰাজনীতিকত আমি সকলোৱে ভাই আৰু আমি ভাই হ'লে NDA হৈ আমি অহা দিনতো আমি মাতি লৈ পেলাই ৰাজনীতি কৰিবলৈ ভাল পায়। তেখেতসকলে ভোট দিবলৈ জেগা পোৱা নাই। গতিকে তেখেতসকলৰ যোনটো ডাষ্টবিন BPF যিহেতু আজিৰ দিনত ডাষ্টবিন, সেই ডাষ্টবিনত ভোটকেইটা কৰিছে। বেলেগ একো নাই। ইয়াত BTCত আৰু BPF আৰু নাই। আপোনালোকক আজি আমি ক'ব পাৰোঁ যে অহা যোনটো BTC ইলেকশ্যন, এই BTC ইলেকশ্যন তেখেতসকলে 40টা মাজত এটাও সমষ্টি নিজিকে। অলপ আগতে কৈছোঁ আমি NDA হৈ খেলাৰ আমাৰ বহুত ইচ্ছা। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আগন্তুক দিনতো আমি লোকসভাই হওক বা আমি বিধানসভাই হওক বা কাউন্সিল ইলেকশ্যনে হওক আমি একেলগে আমি বিৰোধীৰ লগত যুঁজ দিম বুলি তেখেতে আমাক কথা দিছে। আৰু আমি সেনে মততে কাম কৰি আছোঁ। আৰু বিশেষ কৰি সেইদিনাখন যে আমি জয়যুক্ত হোৱা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাৰ এই কোকৰাঝাৰ সমষ্টিত যি এটা নতুন এটা পৰিৱৰ্তন আমাক দিলে, আমি তেখেতক আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই অঞ্চলত 10 বছৰ ধৰি আমাৰ এটা সাম্প্ৰদায়িক ধৰণৰ এটা পৰিৱেশ, এটা বড়ো অবড়োৰ মাজত এটা সংঘাত এটা সৃষ্টি কৰা এটা দলে ইয়াত আমাক চলাই আছিলে। গতিকে এইটো আঁতৰাই আজি ইয়াত আমি বিচৰাৰ দৰে, সকলো সমাজে বিচৰাৰ দৰে আজি আমি ইয়াতে UPPL আৰু NDA আমি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জয়যুক্ত কৰিবলৈ সক্ষম হ'লোঁ। গতিকে সমগ্ৰ বিটিআৰবাসী ৰাইজক মই আপোনালোকৰ মিডিয়াৰে হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোদী সেইটো নহয়, অলৰেডি মোদী ডাঙৰীয়াই কৈছে বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে NDA থকাৰ পিছত আৰু যে কেতিয়াও যে বেলেগ কৰি আৰু ইলেকশ্যন খেলা নহয়। এইটো সমগ্ৰ ভাৰতত আৰু এটি NDAৰে নিয়ম আৰু NDA এইটো প্ৰতিশ্ৰুতিৰে বা এইটো ৰাস্তাৰে তেখেতসকলে যায় আৰু আমি সেই বিশ্বাসৰে NDAৰ লগত আমি আছোঁ। গতিকে অনাগত যোনটো ইলেকশ্যন হ'বলৈ আহি আছে তাত আমি NDA হৈয়ে কোকৰাঝাৰ সমষ্টিটো আমি ফাইট কৰিম আৰু কি। নহয়, ইয়াত এটা কথা আছে। আজি বহু ধৰণৰ কথা কয়, কিন্তু আমি NDA হৈ পেলাই ইয়াত আমি UPPL আৰু BJP বুলি কথা নাহে। আমি NDA হৈ খেলিছোঁ আৰু সকলোৱে জানে যে লোকসভা ইলেকশ্যনটো যাৰ যোনটো ট্ৰেইন সেইটো অলপ বেলেগ ধৰণৰ হয়। যেনেকুৱা এইবাৰ BPFে এই BTR এই অঞ্চলত স্পেচিয়েলি কোকৰাঝাৰ এটা ডাষ্টবিনৰ দৰে চুৰুৰ এটা ৰূপ লৈছে। ডাষ্টবিন মানে আপোনালোকে গম পায় যে BPF বুলি সেই কোকৰাঝাৰ সমষ্টিত নায়েই, কিন্তু কিছুমান মানুহে যোনে সাম্প্ৰদায়িক ভাল পায়, যোনে জাতি লৈ পেলাই ৰাজনীতি কৰিবলৈ ভাল পায়, তেখেতসকলে ভোট দিবলৈ জেগা পোৱা নাই। গতিকে তেখেতসকলৰ যোনটো ডাষ্টবিন, BPF যিহেতু আজিৰ দিনত ডাষ্টবিন, সেই ডাষ্টবিনত ভোটকেইটা ফুৰিছে। বেলেগ একো নাই। ইয়াত BTCত আৰু BPF আৰু নাই। আপোনালোকক আজি আমি ক'ব পাৰোঁ যে অহা যোনটো BTC ইলেকশ্যন, এই BTC ইলেকশ্যন তেখেতসকলে 40টা মাজত এটাও সমষ্টি নিজিকে। অকলে খেলাৰ কথাই নাই। যেতিয়ালৈ আমি এতিয়া NDA হৈ আছোঁ, NDA অলপ আগতে কৈছোঁ আমি NDA হৈ খেলাৰ আমাৰ বহুত ইচ্ছা। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আগন্তুক দিনতো আমি লোকসভাই হওক বা আমি বিধানসভাই হওক বা কাউন্সিল ইলেকশ্যনে হওক আমি একেলগে আমি বিৰোধীৰ লগত যুঁজ দিম বুলি তেখেতে আমাক কথা দিছে আৰু আমি সেনে মততে কাম কৰি আছোঁ। মই সেইটোৱে কৈছোঁ, BPFৰ সকলো ভোটবিলাক ডাষ্টবিনৰ ডাষ্টবিন। এই ডাষ্টবিনৰ অৰ্থটো আপোনালোকে ওলাই ল'ব। ডাষ্টবিনৰ কোনে ভোট পেলাব পাৰে সেই কথাটো আমাৰ বিটিআৰবাসী ৰাইজে জানে। অতীততে BPFক ভাল পাই পেলাই কোনো ভোট দিয়া নাই। BPFক ডাষ্টবিন বুলি পেলাইছে। ভাগ্য পৰীক্ষাৰ কাৰণে লটাৰীহে কাটিব লাগিব। ৰাজনীতিকত নহ'ব। সিহঁতে ৰাজনীতিকত আমি সকলোৱে ভাই আৰু আমি ভাই হ'লে NDA হৈ আমি অহা দিনতো আমি এনেকুৱাই জাতি লৈ পেলাই ৰাজনীতি কৰিবলৈ ভাল পায়। তেখেতসকলে ভোট দিবলৈ জেগা পোৱা নাই। গতিকে তেখেতসকলৰ যোনটো ডাষ্টবিন, BPF যিহেতু আজিৰ দিনত ডাষ্টবিন, সেই ডাষ্টবিনত ভোটকেইটা ফুৰিছে। বেলেগ একো নাই।
ইয়াত BTCত আৰু BPF আৰু নাই আপোনালোকক আজি আমি ক'ব পাৰোঁ যে অহা যোনটো BTC ইলেকশ্যন এই BTC ইলেকশ্যন তেখেতসকলে 40টা মাজত এটাও সমষ্টি নিজিকে অলপ আগতে কৈছোঁ আমি NDA হৈ খেলাৰ আমাৰ বহুত ইচ্ছা আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আগন্তুক দিনতো আমি লোকসভাই হওক বা আমি বিধানসভাই হওক বা কাউন্সিল ইলেকশ্যনে হওক আমি একেলগে আমি বিৰোধীৰ লগত যোগ দিম বুলি তেখেতে আমাক দিছে আৰু আমি সেনে মততে কাম কৰি আছোঁ আৰু বিশেষ কৰি সেইদিনাখন যে আমি জয়যুক্ত হোৱা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাৰ এই কোকৰাঝাৰ সমষ্টিৰ যি এটা নতুন এটা পৰিৱৰ্তন আমাক দিলে আমি তেখেতক আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এই অঞ্চলত 10 বছৰ ধৰি আমাৰ এটা সাম্প্ৰদায়িক ধৰণৰ এটা পৰিৱেশ এটা বড়ো অবড়োৰ মাজত এটা সংঘাত এটা সৃষ্টি কৰা এটা দলে ইয়াত আমাক চলাই আছিলে গতিকে এইটো আঁতৰাই আজি ইয়াত আমি বিচৰাৰ দৰে সকলো সমাজে বিচৰাৰ দৰে আজি আমি ইয়াতে UPPL আৰু NDA আমি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জয়যুক্ত কৰিবলৈ সক্ষম হ'লোঁ গতিকে সমগ্ৰ বিটিআৰবাসী ৰাইজক মই আপোনালোকৰ মিডিয়াৰে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ মোদী সেইটো নহয় অলৰেডি মোদী ডাঙৰীয়াই কৈছে বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে NDAত থকাৰ পিছত আৰু যে কেতিয়াও যে বেলেগ কৰি আৰু ইলেকশ্যন খেলা নহয় এইটো সমগ্ৰ ভাৰতত আৰু এটি NDAৰে নিয়ম আৰু NDA এইটো প্ৰতিশ্ৰুতিৰে বা এইটো ৰাস্তাৰে তেখেতসকলে যায় আৰু আমি সেই বিশ্বাসৰে NDAৰ লগত আমি আছোঁ গতিকে অনাগত যোনটো ইলেকশ্যন হ'বলৈ আহি আছে তাৰ আমি NDA হৈয়ে কোকৰাঝাৰ সমষ্টিটো আমি ফাইট কৰিম আৰু কি নহয় ইয়াত এটা কথা আছে আজি বহুৰে বহু ধৰণৰ কথা কয় কিন্তু আমি NDA হৈ পেলাই ইয়াত আমি UPPL আৰু BJP বুলি কথা নাহে আমি NDA হৈ খেলিছোঁ আৰু সকলোৱে জানে যে লোকসভা ইলেকশ্যনটো যাৰ যোনটো ট্ৰেইন সেইটো অলপ বেলেগ ধৰণৰ হয় যেনেকুৱা এইবাৰ BPF এই বিটিআৰ এই অঞ্চলত স্পেচিয়েলি কোকৰাঝাৰ এটা ডাষ্টবিনৰ দৰে চুৰূপৰ এটা ৰূপ লৈছে ডাষ্টবিন মানে আপোনালোকে গম পায় যে BPF বুলি সেই কোকৰাঝাৰ সমষ্টিত নায়েই কিন্তু কিছুমান মানুহে যোনে সাম্প্ৰদায়িক ভাল পায় যোনে জাতি লৈ পেলাই ৰাজনীতি কৰিবলৈ ভাল পায় তেখেতসকলে ভোট দিবলৈ জাগা পোৱা নাই গতিকে তেখেতসকলৰ যোনটো ডাষ্টবিন BPF যিহেতু আজিৰ দিনত ডাষ্টবিন সেই ডাষ্টবিনত ভোটকেইটা পৰিছে বেলেগ একো নাই ইয়াত BTCত আৰু BPF আৰু নাই আপোনালোকক আজি আমি ক'ব পাৰোঁ যে অহা যোনটো BTC ইলেকশ্যন এই BTC ইলেকশ্যন তেখেতসকলে 40টা মাজত এটাও সমষ্টি নিজিকে অকলে খেলাৰ কথাই নাই যেতিয়ালৈ আমি এতিয়া NDA হৈ আছোঁ NDA অলপ আগতে কৈছোঁ আমি NDA হৈ খেলাৰ আমাৰ বহুত ইচ্ছা আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আগন্তুক দিনতো আমি লোকসভাই হওক বা আমি বিধানসভাই হওক বা কাউন্সিল ইলেকশ্যনে হওক আমি একেলগে আমি বিৰোধীৰ লগত যোগ দিম বুলি তেখেতে আমাক দিছে আৰু আমি সেনে মততে কাম কৰি আছোঁ মই সেইটোৱে কৈছোঁ BPFৰ সকলো ভোটবিলাক ডাষ্টবিনৰ ভোট ডাষ্টবিন এই ডাষ্টবিনৰ অৰ্থটো আপোনালোকে ওলাই ল'ব ডাষ্টবিনৰ কোনে ভোট পেলাব পাৰে সেই কথাটো আমাৰ বিটিআৰবাসী ৰাইজে জানে অতীততে BPFক ভাল পাই পেলাই কোনো ভোট দিয়া নাই BPFক ডাষ্টবিন বুলি ভাগ্য পৰীক্ষাৰ কাৰণে লটাৰীহে কাটিব লাগিব ৰাজনীতিকত নহ'ব সেইটো ৰাজনীতিকত আমি সকলোৱে ভাই আৰু আমি ভাই হ'লে NDA হৈ আমি অহা দিনতো আমি এনেকুৱাই